Subject objection on draft proposal in respect of delimitation of constituencies of LSAs and HPCs for Assam, with special reference to proposed 71 Bihali SC, LSC and 72 Gopur LSC. Honorable Sir, with utmost rigor and deep concern, we the following signatories for and on behalf of the people of 78 Gopur LSA in existence under Gopur's Civil Subdivision in the state of Assam would like to put forward a few lines of objections, followed by some suggestions on the draft proposal for delimitation of constituencies with reference to subject cited above, published by Chief Election Commission of India on the last 20 June 2023. Objection number 1. Nature. The excluding villages of different Gram Panchayats and Gram Panchayats parts as well as wards of municipal boards of Gopur DC in the existing 78 Gopur LSC included in the newly proposed 71 Bihali SC, LSC are not at all contiguous and certainly violate the guidelines and methodology as devised by the নমস্কাৰ ৰাইজ আপোনালোক বহুকেইটা অৰ্গেনাইজেশ্যন আমি গোট খাইছোঁ আজি এটা ডাঙৰ দিন আৰু আমি গম পাইছোঁ যে আপোনালোকৰ পৰহি আমি অকণমান গম পাইছিলোঁ যে আপোনালোক আহিব বা আপোনালোকৰ যিখিনি অভিযোগ আছে বা আপোনালোকৰ যিখিনি অনুৰোধ আছে আমাৰ ডিলিমিটেশ্যনৰ ৰিগাৰ্ডিং আপোনালোকে আমাক জনাব গতিকে মেমৰেণ্ডামখন মই একচেপ্ট কৰিছোঁ আৰু ইয়াৰ দ্বাৰা আশা কৰিছোঁ যে আপোনালোকৰ যিখিনি গ্ৰিভেঞ্চেছ আছে আপোনালোকৰ যিখিনি ক'ব লগা আছে মেমৰেণ্ডামত যিখিনি লিপিবদ্ধ আছে আমি কথা দিছোঁ যে আমি ইলেকশ্যন কমিশ্যনক আমি ডিৰেক্টলি আজিৰ ভিতৰতে আমি সেন্ড কৰিম পঠাই দিম যাতে তেওঁলোকে আৰ্জেন্সি অফ দ্য সিচুৱেশ্যনটো গম পায় আৰু আপোনালোকে বিট্ৰেড বা ডিপ্ৰাইভ বা তেনেকৈ একো ফিল কৰিব নালাগে কাৰণ এইটো এটা ড্ৰাফ্টছ পাব্লিকেশ্যন আপোনালোকে খচৰাহে দিছে য'ত ৰাইজৰ ক্লেইম এণ্ড অবজেকশ্যন বিচাৰিছে এতিয়া ডিলিমিটেশ্যন কমিশ্যনে গতিকে আপোনালোকৰ যিখিনি অভিযোগ আছে আপোনালোকে দিছে আমি লিপিবদ্ধ কৰিছে ভাল হৈছে আমি গম পাইছোঁ আৰু আমি ইতিমধ্যে আমি জনাইছোঁৱে অলপকৈ কথাখিনি তথাপি আমি লিখিত আকাৰে আপোনালোকৰ গোটেইখিনি বস্তু আমি জনাই দিম আৰু আপোনালোকৰো এটা কপি দিম যে আমি জনাইছোঁ তেওঁলোকক তাৰো এটা আপোনালোকক ছিগনেচাৰ কপি এটা দি দিম গতিকে ইয়াৰ দ্বাৰা মই আশা কৰিছোঁ যে ৰাইজে একো ভয় খাব নালাগে বা ভাবিব নালাগে আপোনালোকৰ কাৰণে দিন নিৰ্ধাৰিত কৰি দিব যেতিয়া আপোনালোকৰ নিজৰ ৰিপ্ৰেজেণ্টেটিভসকলেও তেওঁলোকক গৈ নিজেই কথা ক'বগৈ পাৰিব ডিলিমিটেশ্যন কমিশ্যনক নিজেই ক'বগৈ পাৰিব যে আমাৰ এৰিয়াটো যাব নালাগিছিলে বা যিখিনি আপোনালোকে ভাবে সেইখিনি ক'ব লাগিব আৰু ক'বলৈ ৰাস্তা দিয়া হ'ব ডেট দিয়া হ'ব আৰু মই ভাবোঁ যে আমাৰ কমিশ্যনে সেইখিনি শুনিব আৰু আপোনালোকৰ যিখিনি অভিযোগ আছে সেইখিনি তেওঁলোকে নস্যাৎ কৰিব আৰু খুব এটা ভাল জাষ্টিছ তেওঁলোকে আপোনালোকক দিব এইখিনি মই আপোনালোকক প্ৰশাসনৰ হৈ মই জনাইছোঁ আৰু ইয়াৰ দ্বাৰা মই অনুৰোধ জনাইছোঁ আপোনালোকে যিমান ধুনীয়াকৈ পিচফুলি আপোনালোকে আহিলে আৰু পিচফুলি যাতে যাই ঘৰ পাইগৈ এইখিনি আমালৈ অনুৰোধ কাৰণ আমাৰ প্ৰশাসন হিচাপে গোটেই গহপুৰ এৰিয়াটো আমি পিচফুলি থকাটো বিচাৰোঁ আৰু আপোনালোকৰ আৰু এটা বেলেগ গেডাৰিং যোনটো আমাৰ SDO চিভিল অফিচত হৈ আছে যিহেতু মেমৰেণ্ডাম দিয়ালৈকে আপোনালোকৰ কাৰ্যখিনি আছিলে সেইটোও যাতে ডিছবাৰ্চ হয় মই লিডাৰসকলক এতিয়াই গৈ তাতে আমাৰ লগতে গৈ তাতেও যাতে ৰাইজক মানে অনুৰোধ জনাই এইখিনি মই অনুৰোধ কৰিছোঁ বাকী আমি ৰাইজৰ লগত আৰু বহুত কথা পাতিম আমি কেতিয়াবা ভালকৈ লগ হ'ম আৰু আজি আপোনালোকে অন্ততঃ এটা ভাল কামৰ কাৰণে আহিছে আৰু উভতি যাতে এটা পিছফুলি যায়গৈ তাৰ বাবে অনুৰোধ কৰিছোঁ নমস্কাৰ সকলোকে সন্মান জনাইছোঁ নমস্কাৰ